এয়া হৈছে বহাগৰ বিহুৰ 100 এবিধ শাক। মই হিচাপ কৰি 100 এবিধ শাক ছিঙি আনিছোঁ। বিহুৰ দিনা এনেকৈ 100 এবিধ শাকেৰে জাল বনাই খাব লাগে। তাকে মই ছিঙি আনিলোঁ আৰু জাল বনাম, আপোনালোকেও চাই থাকিব মইনো কেনেদৰে বনাওঁ। গোটেই শাকখিনি মই ধুই পখালি আনিলোঁ। ঘাঁহ বন যত যি পাইছোঁ তুলি আনিছোঁ, কাৰণ আজিৰ দিনত এই সেউজীয়া যিকোনো বস্তু খালেও একো অপকাৰ নকৰে। সেয়েহে মই যিবিলাক গৰু ছাগলীয়ে খায় আৰু যিবিলাক গৰু ছাগলীয়ে খোৱাৰ পাছত সিহঁতৰ একো অসুবিধা নহয়, সেইবিলাক মই ছিঙি আনিছোঁ আৰু সেয়াই কাটি আছোঁ এতিয়া বৰ্তমান। মিহি মিহিকৈ কাটি লৈছোঁ। এয়া মই মুৰ্গী মাংসৰ লগত বনাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, নিশ্চয় গম পাব মই কেনেদৰে বনাওঁ। আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ। আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাব আৰু শেষত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল। মই প্ৰথমে শাকখিনি কাটি ল'লোঁ আৰু ভাবিছিলোঁ শাকখিনিৰ ওপৰতে কলপচলাখিনি কাটি দিওঁ। তাৰপাছত আকৌ ভাবিলোঁ কলপচলাখিনিতো গিলাচেদি আকৌ সৰু সৰু কৰিব লাগিব। শাকৰ ওপৰতে যদি মই কাটি দিওঁ তেনেহ'লে সেই সৰু সৰু কৰিব নোৱাৰিম, যেনেদৰে কাটোঁ তেনেদৰে থাকি যাব। সেয়েহে বেলেগ এটা বাতি লৈছোঁ আৰু সেই বাতিটোতে মই কলপচলাখিনি মিহি মিহিকৈ কাটিছোঁ। তাৰপাছত মোৰ গোটেই কলপচলাখিনি কাটা হৈ গ'ল। মই গোটেইটো নিদিলোঁ, অলপ ৰাখি থৈ দিলোঁ। যিহেতু শাক আছে আৰু ইয়াত আলু দিমেই, সেয়েহে মই গোটেই পচলাটো নিদিলোঁ, যিমানটো দেখাইছিলোঁ। আৰু এতিয়া মই এটা গিলাচ লৈছোঁ আৰু থুকুচি দিছোঁ। সেই গিলাচটোৱে কাটা গৈছে আৰু মোৰ কলপচলাখিনি সৰু সৰু মিহি মিহি হৈ গৈছে। এনেকৈ দিলে খাবলৈ ভাল লাগে মোৰ, আপোনালোকৰ নাজানো। মই এই কলপচলা সৰু সৰু হ'লে খাই ভাল পাওঁ। তাৰপাছত এইখিনি হৈ গ'ল আৰু মই শাকখিনিতে দি দিলোঁ কলপচলাখিনি যিখিনি কাটি ৰাখিছিলোঁ। এয়া হৈ গ'ল। তাৰপাছত মই আদা ৰহুন গুচাই ল'লোঁ আৰু 2টা মিডিয়াম চাইজৰ পিঁয়াজ আৰু আলু ল'লোঁ কেইটামান। আদা ৰহুনখিনি মই থেতালি ল'ম আৰু আনফালে মিথুন দাই এয়া মুৰ্গী মাংস কাটি আছে। আমাৰ ঘৰৰে মুৰ্গী মাংস হয়। এই মুৰ্গী মাংসৰ লগত বনাম। মই শাক গোটেইখিনি ৰেডি কৰি লৈছোঁ। মাংসখিনি কটা হৈ গ'লে মই জুইত বহাই দিমগৈ। আজি জুইত বনাম। এই মাংস বস্তুবিলাক যিকোনো বস্তুৱে জুইত বনালে খাই ভাল লাগে আৰু সেয়েহে মই আজি জুইতে বনাম। আৰু আনফালে মই মাংস কটা গোটেইখিনি নেদেখালোঁ, মাংসখিনি কাটি দিলে। তাৰপাছত মই কেৰাহীত গৰম কৰি তেল দিলোঁ আৰু তেলখিনিতে মই আলু দিছোঁ। আলুখিনি আগতে মই ফ্ৰাই কৰি ল'ম। আলুখিনি যিহেতু মই ইয়াত কলপচলা দিম আৰু শাক আছে, যদি মই আগতীয়াকৈ দিওঁ আলুখিনি একেলগতে যদি দিওঁ গোটেইখিনি আলু চালু আৰু তেতিয়া আলুখিনি ভাঙি যাব পাৰে। সেয়েহে মই আগতীয়াকৈ আলুখিনি ফ্ৰাই কৰি লৈছোঁ আৰু ফ্ৰাই হোৱাত মই আঁতৰাই লৈছোঁ। ইয়াতে হালধি নিমখ অকণমান দিছিলোঁ, বেছি দিয়া নাই। তাৰপাছত এই গোটেইখিনি মই এটা বাতিত নমাই ল'লোঁ আৰু সেই একেখিনি তেলতে মই দিছোঁ কাটি ৰখা পিঁয়াজখিনি। 2টা কাটিছিলোঁ মিডিয়াম চাইজৰ আৰু সেই পিঁয়াজখিনি অকণমান লৰাই লৈছোঁ। তাৰপাছত ইয়াতে দিম মই আদা ৰহুন থেতালি লোৱা পেষ্টটো। মই গোটেইখিনি দিয়া নাই, অলপ থৈ দিছোঁ আৰু সেইখিনি মই উতল অহাৰ পাছত দিম। আদা ৰহুনৰ যি কেঁচা গোন্ধ সেইটো আহিলে আমি খাই ভাল পাওঁ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, খাবলৈ ভালেই হয়। আৰু তাৰপাছত দি দিছোঁ মাংসখিনি। এতিয়া মাংসখিনি লৰাই ভাজি থাকিব লাগিব। গোটেইখিনি সম্পূৰ্ণ ভাজা হোৱাৰ পাছতহে কলপচলা আৰু যিখিনি শাক সেইখিনি দিব লাগে। আৰু এতিয়া মই ইয়াতে সোৱাদ অনুসৰি নিমখ আৰু হালধি দিছোঁ। কমাই দিছোঁ কাৰণ মই আলু ফ্ৰাই কৰোঁতেও দিছিলোঁ, তাত তেলত ৰৈ গৈছিল নিমখ আৰু হালধি। সেয়েহে সেইখিনি অনুপাতত আৰু যিমানখিনি প্ৰয়োজন হয় মই সিমানখিনি দিছোঁ। আপোনালোকে আপোনাৰ জোখ অনুযায়ী দি ল'ব। আৰু ঘনাই লৰাই আছোঁ কাৰণ জুই
খৰিত বনালে জুইৰ যিটো তাপ হয় সেইটো বেছি হয় আৰু তাপটো বেছি হ'লে কেৰাহীত জল্দি লাগি যাব পাৰে। সেয়েহে ঘনাই লৰাইছোঁ আৰু কেৰাহীত বনালে সাৱধান হ'ব, নহ'লে তলত জ্বলি যাব পাৰে। আৰু মাংসখিনি ভাজি হৈ গ'ল মোৰ। তাৰপাছত ইয়াতে দিছোঁ কল পচলা আৰু যিখিনি 100 এবিধ শাক গোটাইছিলোঁ সেইখিনি দি দিছোঁ। বিহুৰ দিনা ৰাতি এনেদৰে জাল খাব লাগে, কিয় এইটো আমাৰ অসমীয়াৰ নিয়ম হয় শাক পাচলি খোৱাটো, জাল খোৱাটো, আৰু সেয়েহে ময়ো নিয়ম পালন কৰিছোঁ। আৰু ৰাতিপুৱা বিহুৰ দিনা ৰাতিপুৱা খালী পেটত তিতা খাব লাগে, যিকোনো তিতা হওক খাব লাগে। মই খালোঁ বাৰু, আপোনালোকক নেদেখালোঁ সেইটো, কিন্তু কৈ দিছোঁ খাব লাগে বুলি। বিহু গ'লেই প্ৰথম বিহুৰ দিনাই খাব লাগে, হ'লেও পিছত এইটো বিহুহে গৈছে, আকৌ পিছত বিহু আহিব। যিকোনো বিহুৱে হওক, ৰঙালী, কঙালী আৰু ভোগালী, আমাৰ তিনিটা বিহু হয়। এই তিনিটা বিহুতে প্ৰথম বিহুৰ দিনা উৰুকাৰ পিছদিনা যি বিহু হয় সেই বিহুৰ দিনা খাব লাগে ৰাতিপুৱা খালী পেটত তিতা। আৰু আপোনালোকক কৈ থৈ দিছোঁ পিছলৈ কামত আহিব বুলি। আৰু ইয়াতে দি দিছোঁ মই জালুকৰ গুড়া আৰু জিৰা গুড়া। মাংসখিনিত যিমানখিনি প্ৰয়োজন হয় মই সিমানখিনিয়ে দি দিছোঁ। আপোনালোকে যিমানখিনি মাংস বনাই সিমানখিনি অনুপাতত দি দিব, কাৰণ আজিকালি সকলোবিলাকে ৰান্ধনি বহুত ধুনীয়া বনায়, কিন্তু বনোৱাৰ ষ্টাইলটো অলপ বেলেগ হ'ব পাৰে, কিন্তু বনাবলৈ সকলোৱে জানে। কিমানখিনি চব্জিত কিমানখিনি নিমখ হালধি দিব লাগিব সেইখিনি খোৱাৰ প্ৰয়োজন বুলি মই নাভাবোঁ। আৰু এনেওতো ৰান্ধনিয়ে সকলোবিলাক বনাই পেলাই লাষ্ট টাইম জুতি চাই, নহ'লে জুতি চাবই লাগিব। আৰু মই চাওঁ যিহেতু আৰু যদিও এই ৰেচিপিসমূহ 4-5 মিনিটত আপোনালোকক মই দেখাওঁ বা কেতিয়াবা অকণমান দীঘল হয়, সেই 4-5 মিনিটতে কিন্তু এই মাংসই হওক বা যিকোনো চব্জি ৰেচিপি হওক, সেই ৰেচিপি সম্পূৰ্ণ হৈ নুঠে। সম্পূৰ্ণকৈ প্ৰথমৰ পৰা যদি মই শেষলৈ দেখাবলৈ যাওঁ ভিডিঅ'টো বহুত লং হ'ব। যিখিনি প্ৰয়োজন সেইখিনি মই আপোনালোকক দেখাইছোঁ, সেইবাবে আপোনালোকে যাতে ব'ৰ হৈ নাযায় মোৰ ভিডিঅ'টো চাই, সেইকাৰণে মই যিখিনি প্ৰয়োজন সেইখিনিকে আপোনালোকক দেখাইছোঁ। আৰু মই ইয়াতে দিলোঁ এতিয়া জলকীয়া, আৰু তাৰ পাছত দিলোঁ যিখিনি মই আদা ৰহুন থেতালি লোৱা ৰাখিছিলোঁ কেঁচাকৈ অকণ, সেইখিনি দিলোঁ। আৰু মই ঢাকোন লগাই দিছিলোঁ, পাহৰি গৈছিলোঁ মই যিখিনি ফ্ৰাই কৰি ৰাখিছিলোঁ আলু সেইখিনি দিবলৈ। আকৌ ঢাকোনখন উঠুৱাই আলুখিনি দি দিলোঁ। তাৰপাছত ইয়াত ঢাকোন লগাই দিলোঁ উতলিবৰ বাবে। মোৰ ল'ৰা উঠিলে আৰু মই ল'ৰা ওচৰলৈ গ'লোঁ। বাকীখিনি উতল অহাৰ পাছত মায়ে কৰিলে, জুতি চালে, আৰু জুতি চোৱাৰ পাছত এয়া আমাৰ মাংস ৰেডি হৈ গ'ল। মানে বহাগৰ বিহুৰ যি জাল, শাকৰ জাল, সেয়া ৰেডি।
আপোনালোকে দেখিলে আজি মোৰ ল'ৰাই নাচিলে আৰু সেয়াও কৰিলে আৰু সকলোকে বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।